নমস্কাৰ বন্ধুসকল, বহুদিন বিৰতিৰ পাছত মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আনিছোঁ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ, ৰেচিপি, গাহৰি মাংসৰ ৰেচিপি। আজি মই বনাম, চাব। মানে লাইফত মই গাহৰি মাংস বনাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম বনাই চাম, কেনেকুৱা হয় চাবচোন দেই। এয়া হৈছে আলু আৰু এয়া হৈছে গাহৰি মাংস, আৰু এইবিলাক পিঁয়াজ কাটি লৈছোঁ অলপ, তাৰপাছত জলকীয়া এটা এইটো এনেই থৈছোঁ, আদা নহৰু এইটো খুন্দি লৈছোঁ। তেলখিনি পকাৰ পাছত পিঁয়াজ দি দিছোঁ, আৰু অলপ দিলোঁ পিঁয়াজ। তাৰপাছত আদা নহৰুখিনি দি দিছোঁ, আৰু তাৰপাছত দিছোঁ হালধি দি দিছোঁ 1 চামুচ। এতিয়া মাংসখিনি দি দিওঁ আৰু অলপ লৰাই দিছোঁ। তাৰপাছত এতিয়া দিছোঁ নিমখ দি পেলাই অলপ লৰাই দিছোঁ, লাগি ধৰিছে। মাংসটো অলপমান আধা সিজা হোৱাৰ পাছত পানী অলপমান দি দিলোঁ। এতিয়া ঢাকনখন লগাই দিওঁ। মানে আলুখিনি সিজিবলৈ ইয়াত টান হৈ আছে অকণমান অলপ সিজি লওক ভালকৈ। আলুখিনি সিজিছে। আলুখিনি সিজাৰ পাছত ধনিয়া আকৌ দি দিম, হৈ যাব। ধনিয়াখিনি মানে দেখুৱাবলৈ অথনি পাহৰি থাকিলোঁ। মানে ধনিয়া মোনাৰ পৰা উলিয়াই নাছিলোঁ, এতিয়াহে মনত পৰিছে ধনিয়া। সেইটো কাৰণে এতিয়া ধনিয়াখিনি দিবলৈ হৈ গ'ল। এতিয়া ধনিয়া দিম, ৰ'ব। ধনিয়া দি দিছোঁ, ধনিয়া। অ'কে, গোন্ধ কিন্তু বৰ ধুনীয়া গোন্ধ ওলাইছে দেই। মাংস প্লেটত ৰেডি হৈ গ'ল। মুখৰ পৰা পানী আহি আছে, মোৰ খাওঁ খাওঁ লাগি আছে। এক পিচ খাইছোঁ বাৰু, ৰ'ব আপোনালোকক এক পিচ খাই দেখুৱাইছোঁ। মই এক পিচ খাই চাওঁ, এইটো আগমঙহ। এতিয়া এডোখৰ খাইছোঁ। ভাল লাগিছে বাৰু, খালি নিমখটো চোকা হ'ল অকণমান। ভাতৰ লগত মিলালে হৈ যাব বাৰু, একো নাই, প্ৰথম বনোৱাহে। অকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। বাই বাই।